Well, freelancing process to মই কওঁ ওকে প্ৰচেছটো একেবাৰে সিম্পল ফাৰ্ষ্টতে মই ৰিকমেণ্ড কৰোঁ fiverr.com আৰু Upwork দুটা ৱেবছাইট আছে আৰু বাকি কিছুমান ৱেবছাইট আছে মই দি দিম বাট যিমানকেইটা ৱেবছাইট আছে সবতে নিজৰ একাউণ্ট এটা ক্ৰিয়েট কৰা ওকে একাউণ্ট ক্ৰিয়েট কৰি নিজৰ যিখিনি এবিলিটি আছে বা স্কিল আছে সেইখিনি লিষ্টিং কৰা লাইক মই লগো ডিজাইন কৰিব পাৰোঁ বা মই কণ্টেণ্ট লিখিব পাৰোঁ কণ্টেণ্টটো মই ৰিকমেণ্ড কৰোঁ মেইনলি হিন্দী বা ইংলিছ যিহতে নহওক আৰু পাৰ্চনেলি মানে টেষ্ট কৰিবৰ কাৰণে মোৰ লগত অবভিয়াছলি কণ্টেক্ট কৰিব পৰা মই আছামিছতেই মই লিখাৰ মানে প্ৰেক্টিছ দিব পাৰোঁ প্ৰেক্টিছ হ'ব ওকে লাইক ইণ্টাৰ্ণশ্বিপৰ নিচিনা তো তেনেকৈ ষ্টাৰ্ট কৰা নিজৰ প্ৰফাইল হেৰি কৰি থৈ দিয়া তাৰপিছত কিছুমানৰ কাম কৰা ভাল ফিডবেক লোৱা ঠিক আছে লোৱাৰ পিছত তেনেকৈ গ্ৰ'থ কৰিব বাট এতিয়া মই বস্তুখিনি ভাঙি বুজাই আছোঁ ওকে তো ইয়াত চোৱা ফাৰ্ষ্ট নিজৰ যদি স্পেচিফিক স্কিল নাথাকিলেও যদিহে ধৰি লৈছোঁ তাত মানে প্ৰেক্টিকেলি কৰিলে ষ্টেপ মই যেতিয়া ৱেবিনাৰ থ্ৰুদি দেখাম তেতিয়া গম পাবা তাত মানে একদম প্ৰায় 100 200 300 ওপৰত কেটেগৰী আছে কামৰ ওকে বহুত কেটেগৰী আছে ঠিক আছে প্ৰত্যেকটো কেটেগৰীৰে কাম নিজে চোৱা ভালকৈ ৰিচাৰ্চ কৰি চোৱা ধৰিছোঁ ডাইৰেক্ট যদি নিজৰ স্কিল মানে এতিয়ালৈ তেনেকৈ ডেভেলপ কৰা নাই বা ভাবা নাই লাইক লগো ডিজাইনিঙৰ কথা সাধাৰণতে আমি নাভাবোঁ বা ৱেব ডেভেলপমেণ্টৰ সাধাৰণতে আমি নাভাবোঁ তেনেকুৱা হাজাৰটা ৰাস্তা আছে ঠিক আছে তো নিজৰ হেৰি চোৱা বোলে এইটো মই পাৰিম তো তাৰ ওপৰত নিজে ট্ৰেইন কৰা অবভিয়াছলি আমিও হেল্প কৰিম তাত ট্ৰেইনিং কৰাত ঠিক আছে নিজে ট্ৰেইন কৰা তাৰপিছত নিজৰ একাউণ্টটো বনোৱা প্ৰফাইলটো বনোৱা তাৰপিছত ক্লাইণ্ট বিচাৰ কাম কৰা আৰু যেতিয়া ভাল ফিডবেক পাবা অট'মেটিকেলি মানুহ তাৰ ডিমাণ্ড বাঢ়িব ঠিক আছে তো ইয়াত আৰু বেছি বহলাই কোৱাৰ তেনেকুৱা কোনো কথা নাই ইন শ্বৰ্ট মই ৰিকমেণ্ড কৰোঁ ট্ৰাই কৰা আৰু অবভিয়াছলি আমাৰ লগত যেতিয়া কণ্টেক্ট চলি থাকিব তো চলি থাকিলে আমি ষ্টেপ বাই ষ্টেপ সেইবিলাক কাম কৰি যাম ঠিক আছে কেনেকৈ কি কৰিব লাগে ওকে যি নহওক তো মানে মেইন যিটো কোৰ্চ আছিলে কোৰ্চটোৰ এইখিনিয়ে মেইন বস্তু আছিলে তো ইয়াতে তুমি তেনেকৈ ডিচাইড কৰা যে কেনেকুৱা কি কাম কৰিম কেনেকুৱা কি নকৰিম তাৰপিছত আমি প্ৰেক্টিকেলি ষ্টেপ বাই ষ্টেপ কৰি যাম আনটিল তুমি ছাকচেছ হোৱালে ঠিক আছে তো আমি প্ৰচেছখিনি আইডিয়া হৈ গৈছে এনি কাইণ্ড অফ কুৱেশ্যন অবভিয়াছলি প্ৰত্যেকটো ভিডিঅ'তে সুধিব পাৰা ঠিক আছে তো পাৰ্চনেলি ডিছকাছ কৰা ভালকৈ ডিচিশ্যনটো লোৱা যে এইকেইটা কামৰ ভিতৰত কোনটো কাম কৰিবা বা এই দুটা তিনিটা কাম মই কৰিম তাৰপিছত আমি ফুল্লি হেল্প কৰিম অবভিয়াছলি হেল্প কৰিম ওকে এতিয়া আমি মেইন কোৰ্চটো ক্ল'জ কৰিছোঁ এতিয়া আমি কিছুমান এক্সটেনশ্যন হিচাপে বা কিছুমান ব'নাছ হিচাপে আমি কথা ডিছকাছ কৰোঁ ওকে যি নহওক আমি নেক্সট পাৰ্টলৈ যাওঁ